শিশুসকলৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা আছে। এখন মোৰ বিদ্যালয় আজি কাৰ্যসূচী আৰম্ভ হ'ব অলপ দেৰি পিছতেই। মই অলপ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনাক। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। মই মিণ্টু সাগৰে মোৰ ইউটিউব চেনেললৈ। বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই। আজি যিহেতু স্কুলত আছোঁ, দেখিছে সেইটো কাৰ্যালয়ত আছোঁ। শিশু দিৱস পাতিব লৈছোঁ শিশুদিনীয়া কাৰ্যসূচীৰে। আজি প্ৰথম দিন বুলি আজি আমাৰ কাৰ্যসূচী খুব দীঘলীয়া নহয়। প্ৰথম কবিতা আবৃত্তি প্ৰতিযোগিতা পাতিছোঁ আজি প্ৰথম দিন। গতিকে কবিতা আজি বিদ্যালয়ত কেনেদৰে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব তাৰ অলপ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো আপোনালোকে। বহুদিন যিহেতু দিয়া নাই, নতুনকৈ যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। দেৰি নকৰোঁ, যথেষ্টখিনি কাম আছে। অলপ স্কুলৰ পৰিৱেশটো দেখাওঁ আপোনালোকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰোঁ। এখন মোৰ বিদ্যালয় আজি কাৰ্যসূচী আৰম্ভ হ'ব অলপ দেৰি পিছতেই। মই অলপ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। ছাত্ৰ ছাত্ৰীবোৰ আহিছে আৰু আহিব আছে। এইটো হৈছে মুকলি মঞ্চ। ইয়াতে হ'ব আজিৰ কবিতা আবৃত্তি অনুষ্ঠান। কিমান কি কৰিব পাৰিছোঁ নাজানো বিদ্যালয়খনত, কিন্তু অলপ এটা চেঞ্জিং আনিবলৈ চেষ্টা কৰিছোঁ অঞ্চলটোত বা বিদ্যালয়খনত। এইটো হৈছে মোৰ কোটা আমাৰ কাৰ্যালয়। এখন মোৰ টেবুল, এখন প্ৰীতমৰ টেবুল। আৰু অলপ দেখাম। আবৃত্তি অনুষ্ঠান আছে। আমাৰ বিচাৰক আহি পোৱাহি নাই। এইটো সন্ধিয়া চৰা হয় পাতোঁ আমি সদায়। লিখিছে শ্ৰীমতী ৰূপজ্যোতি তুৰীয়ে সুন্দৰকৈ শনিবাৰ চৰাটো যোৱাবাৰ শনিবাৰ চৰাটো অংকন কৰিছিলে। অলপ দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো আগলৈ, স্কিপ নকৰিব। আমাৰ স্কুলত আহি বিপ্লৱ ছাৰ, মানস ছাৰ আহি পালেহি। ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে, খুব ভাল লাগিছে অংশগ্ৰহণ কৰাৰ বাবে। কৈছা কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে, ভাল হৈছে। পৰিৱেশটো কিবা নষ্টালজিক টাইপৰ লাগিছে। হয় হয়, তাকে অলপ চেষ্টা কৰিছোঁ। ভাল হৈছে। মানে এই বস্তুটো আচলতে শিশুসকলৰ মানে যিটো তেওঁলোকৰ যিটো উৎকৰ্ষ মানসিক আৰু বৌদ্ধিকভাৱে তেওঁলোক উৎকৰ্ষ সাধিত হ'ব। আৰু তাৰ এটা ধুনীয়া মঞ্চ পাইছে, প্লেটফৰ্ম এখন দিবলৈ চেষ্টা কৰিছোঁ। ধুনীয়া মঞ্চ পাইছে। আমি ধন্যবাদ আৰু শুভেচ্ছা। শিশুসকলৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা আছে। এই কবিতা আবৃত্তি প্ৰতিযোগিতাত ইতিমধ্যে নিকটৱৰ্তী বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীৰ আবৃত্তিকাৰৰ সংখ্যা যথেষ্ট বেছি। দেখাই দিবা আকৌ
পৰিৱেশত বিদ্যালয়ৰ প্ৰধান শিক্ষকে যোৱা বছৰ ঠিক 7 নৱেম্বৰ উদযাপন কৰিছিলে আৰু এইবাৰে 7 নৱেম্বৰ লগত শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকল প্ৰতিভা বিকাশৰ উদ্দেশ্যে মুখ্য কৰি যি কবিতা আবৃত্তি অনুষ্ঠান আয়োজন কৰিছিলে। কিন্তু এটা কথাটো হ'ল কি আমি আমাৰ ছাত্ৰ ছাত্ৰী কিবা এটা উৎকৰ্ষ হাতত ল'ব পৰা হৈছে যদিও নামত কবিতা আবৃত্তি ৰখা হৈছে বা চাৰ্ভে ৰাখিছে আচলতে যিটো মানে কবিতা আবৃত্তিৰ যিটো বৈশিষ্ট্যবিলাক বা সম্পূৰ্ণ ধাৰাটো ৰাখি কৰিবলৈ এটা সুবিধা হ'ব ছাত্ৰ ছাত্ৰীৰ মাজত তাৰ কাৰণে আজি প্ৰথম দিনাৰ কাৰ্যসূচী কবিতা আবৃত্তি আছিল। সমাপ্ত হ'ল কবিতা আবৃত্তি প্ৰতিযোগিতা ফলাফল ঘোষণা কৰিলে বিচাৰকে। প্ৰথম দিনাৰ কাৰ্যসূচী সফল সমাপ্তি ঘটিছে বুলি ভাবিছোঁ। তাৰপিছত এতিয়া আমাৰ কাইলৈ সোমবাৰে যি আমাৰ কাৰ্যসূচী আছে মুকলি সভাকে আদি কৰি মলা মুনচন বঁটা বিতৰণী সভা যি আছে তাৰ বাবে আমাৰ মাতৃগোটে প্ৰেক্টিছ কৰি আছে। এটা বঢ়িয়া ভাল লাগিল। এটা অলপ দেখাই দিছোঁ মাতৃগোটে এটা সমবেত সংগীত প্ৰদৰ্শন কৰি আছে। এয়া সমবেত সংগীত প্ৰেক্টিছ কৰি আছে সোমবাৰৰ কাৰণে। অকণমান দেখুৱাইছোঁ আৰু ভিডিঅ'টো সামৰণি মাৰোঁ ইমানতে। ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ, ইমানে দেখালোঁ আজি শিশু দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ যিসকলে আহিছে পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। বাই 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 দে হাই নহয় বাই 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 বাই।